Hello guys, মই ইমান চাহ আৰু ব্ৰেড এইবিলাক ৰেডি কৰি কিনে কিয় ৰাখিছোঁ দেখা পাবই মই দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত ইপিনে চাহ দি কিনে এইপিনে মই অমিতা আলু তাৰপিছত পিঁয়াজ নহৰু এইবিলাক কাটি ৰেডি হ'ল। এতিয়া মই ওলাই আছোঁ বাহিৰলৈ যাব কাৰণে। গাইজ 50জন মানুহৰ আইটেম কৰা হৈছে ইয়াত। 50জন মানুহ আহিছে আমাৰ কলিমা খতমত আছে। এইয়া চাওক আম্মা ইয়াত বহিখিনি খিচৰি ৰেডি কৰি আছে। খিচৰিত অমিতা দিছে, তাৰপিছত দালি মটৰ এয়া আকৌ আলু এইবিলাক দিয়া হৈ আছে। এয়া চাওক আলু এডোখৰ পৰিও গৈছে, উঠাই ধুই লৈছে আকৌ। এতিয়া আলু দিয়াৰ পিছত মছলা দিব। মই আনিলোঁ তেজপাত। এতিয়া মই তেজপাতখিনি দি দিম ইয়াত। আম্মাই হালধি দিব। এই আম্মাই চাহ হালধি জুখি আছে যেনিবা। মই কৈছোঁ এনেকুৱাই দিবৰ কাৰণে আম্মাই হালধি জুখি আছে। অলপ অলপ দি আছে। আজি মানে গাইজ আমাৰ ঘৰত কলিমা খতম। তাৰপিছত সেইটো কাৰণে বোলো ইমানখিনি আয়োজন কৰা হৈ আছে বাহিৰতে, ভিতৰততো নহ'ব। এইটো কাৰণে বাহিৰত ৰেডি কৰি আছে। মই তেজপাতখিনি দি দিলোঁ। তাৰপিছত গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰি যাব প্লিজ। এইয়া চাওক আমাৰ খিচৰি হৈ গৈছে। এতিয়াও বাকী আছে আৰু অলপ ঢিলা আছে, পানী। খিচৰি আমাৰ বনাই কমপ্লিট হৈ গৈছে। এতিয়া মাহীয়ে এয়া বইলকেইটাত লৈ আছে। লোৱাৰ পিছত মই তামোল পানীখিনি ৰেডি কৰিব আহিলোঁ। এয়া চাওক পাণ তাৰপিছত তামোল। খিচৰিখিনি বোলো ভিতৰলৈ লৈ আহিছে, বাহিৰত চৰাই তৰাই মুখ দিব। পিছত মই তামোল পানীখিনি বটাত লৈ আছোঁ। আৰু এই টিকলিজনী আহিছে বাইতা খিচৰি দিয়া বাতি এটা লৈ আহিছে, তাকে বোলো খিচৰি অলপ দি দিলোঁ। তাৰপিছত চাওক ইমান বাচন হৈছে, মই অকলে এইয়া চাওক বাহিৰে ভিতৰে কিমান বাচন হৈছে। এতিয়া মই ধুম এইকেইটা। এইয়া চাওক কিমান প্লেট।